हेलो एवरीवन नमस्कार मोर आन एटी भिडिओ आपनालोक सकलोके कुमरिक चुडुং शब्दটোৰ अर्थ चागे सकलोৱে बुझी पोৱা নাই। कुमरिक चुडुं माने হৈছে এটো হল মিচিংৰ এটা শব্দ যেটো আমি যে ওয়েলকাম বা স্বাগতম বুলি কওঁ যে তাকে আমাৰ মিচিংত कुमरिक चुडुं বুলি কোৱা হয়। তো সকলোকে পুনৰ कुमरिक चुडुं। তো গাইজ মই এতিয়া আছো পথাৰত আৰু আজিৰ ভিডিওটোত মই আপোনালোকক এনেকুৱা এটা জায়গা দেখাব বিচাৰিছো जितु जगार एने रूप आपनालोके कोनो दिनेই দেখা নাই। तो मोर भिडिओ स्किप नकरि शेषলৈ চাই থাকিব। মই এটা গৈ আছো আপোনালোকক দেখাবৰ কাৰণে আপোনালোকে স্কিপ নকৰাকে চাই থাকিব। আহি মই ফাইনালি পাই গলো আৰু जितु रूप আপোনালোকক মই দেখাম বুলি কৈছিলো এই रूप ফাৰ্স্ট অফ অল মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিওটো চাই থাকিব আপোনালোকে। এই জায়গা আপোনালোকে দেখিছেনে কি বুলি ভাবিছে বল আপোনালোক কওকচোন। এয়া কোনো ৰাজস্থানৰ মৰুভূমি নহয়, এয়া হৈছে আমাৰ ব্ৰহ্মপুত্ৰ। আপোনালোকে এটা দেখিছে মই আছো ব্ৰহ্মপুত্ৰৰ বুকুত, जितु जगात सागৰৰ দৰে পানী থাকিব লাগে কিন্তু এতিয়া এই জায়গা হৈ পৰিছে লৰা ছোৱালীৰ খেলাৰ জায়গা। আৰু ইয়াত পানীৰ ওপৰেদি নাও চলিব লাগে কিন্তু ইয়াত চলিছে ট্ৰেক্টৰ বাইক। দেখাবলৈ চেষ্টা কৰিম আপোনালোকক চাব। আপোনালোকে দেখিলেই চাগে যত নাও চলিব লাগে তাত ট্ৰেক্টৰ চলিছে বাইক চলিছে। হয় মই ব্ৰহ্মপুত্ৰৰ মই এনে অৱস্থা আগে কেতিয়াও দেখা নাই আৰু এতিয়া কি হ'বলৈ গৈ আছে বা কি কাৰণত এনেকা হৈছে পানী নাইকিয়া হৈছে গম নাপাওঁ। আপোনালোক যদি জানে কমেন্ট বক্সত মোক জনাব। শেষত এই বালিময় এৰিয়া মই ফুলকে আপোনালোকক দেখুৱাই আৰু এই গৰা কাষৰ যিটো সৌন্দৰ্য সেইবোৰ আপোনালোকক দেখুৱাই আজিৰ ভিডিওটো মই ইমানতে সমাপ্ত কৰিম। ভিডিওটো যদি আপোনালোকে চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেন্ট কৰিব নাপাহৰিব। সা ৰাগামা এই আগতে পানী থাকোতে পানীৰ খুঁট ইফালে পঠিয়াবৰ কাৰণে দ সাইডে পঠিয়াবৰ কাৰণে এইবোৰ লগোৱা হৈছিলে কিন্তু এতিয়া পানীয়েই নাই কি কৰিব। যেতিয়া পানী আহিব তেতিয়া আকৌ কামত দিবগৈ এইবোৰ। যেতিয়া পানীৰ সিজন আহিব তেতিয়া এইবোৰ কামত দিবগৈ। এতিয়া দেখা যাওক জুন জুলাই মাহৰ পৰা আৰম্ভ হ'ব পানীৰ সিজন কিন্তু তেতিয়াও কি হয় পানী হয়গে নে নহয় চাবলগীয়া কথা। সেয়াই Tamar guli do polang anu gadam sumpah